নমস্কাৰ জনাইছো সকলোকে মোৰ আনেদি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিহুৰ বাবে নতুন কালেকশ্যন যেহেতু আহি আছে আপোনালোকক আজি আকৌ কেজুৰমান কাপোৰ দেখাও বুলি ভাবিলো এয়া প্ৰথমে আপোনালোকক দেখুৱাবৰ বাবে মই হাতত তুলি লৈছো এজোৰ ষ্টেপল কটনৰ কফি কালাৰৰ জোৰা আৰু এইখন হৈছে চাদৰখন আৰু এইখন হ'ব ইয়াৰে মেখেলাখন আৰু সম্পূৰ্ণ গুণাৰে কাম কৰা আছে এইটো ব্লাউজৰ পিস হ'ব আৰু এজোৰ দেখুৱাইছো মই ষ্টেপল কটনৰে হয় এজোৰ হ'ব আপোনাৰ গ্ৰীন কালাৰত সম্পূৰ্ণ বগা সূতাৰে কাম কৰা হৈছে এয়া হৈছে চাদৰৰ আঁচলটো আৰু গাত ডাঙৰ বুটাৰে কাম কৰা আছে আৰু স্ক্ৰিনত আপোনালোকক নাম্বাৰ দিয়া আছে যদি পছন্দৰ ভিতৰত পৰিছে তেন্তে পছন্দ হোৱা কাপোৰযোৰ স্ক্ৰিনশ্বট মাৰি কন্টেক্ট কৰিব আৰু ইয়াৰে পাৰিকেইটা হোৱাইট কালাৰত আছে এইকেইটা হ'ব আপোনাৰ সাইড পাৰিকেইটা যদি পছন্দৰ ভিতৰত পৰিছে তেন্তে স্ক্ৰিনশ্বট মাৰি থব আৰু এজোৰ আপোনালোকক দেখুৱাইছো মই ৰাণী পিংক কালাৰৰ ষ্টেপল কটনৰে জোৰা হয় এই কাপোৰযোৰ বহুত মৰম লগা হয় আৰু ইয়াত বগা গুণা আৰু স্কাই ব্লু কালাৰে কাম কৰা আছে এইখন হ'ব আপোনাৰ মেখেলাখন হেভি কৰা আছে আৰু ডাঙৰ বুটাৰে কৰা আছে এয়া হৈছে সাইড পাৰিকেইটা আৰু এজোৰ আপোনালোকক দেখুৱাইছো মই ননী কটনৰ জোৰা এজোৰ আপোনালোকৰ মেহেন্দি কালাৰত হ'ব আৰু সম্পূৰ্ণ তামাগুনা কাম কৰা আছে গুণাৰে কাম কৰা আছে যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে তেন্তে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু কাপোৰবিলাক বহুত মৰম লগা আহিছে ভাল লাগিছে যদি আপোনালোকে স্ক্ৰিনশ্বট মাৰি মোক WhatsApp নম্বৰত কন্টেক্ট কৰিব আৰু এজোৰ কাপোৰ দেখুৱাইছো আপোনালোকক এজোৰ হ'ব দেখিছে কাপোৰযোৰ ইমান মৰম লাগিছে এজোৰ আপোনাৰ সিল্ক কটনত হ'ব এজোৰ দেখিছেনে এয়া হ'ব চাদৰৰ আঁচলটো আৰু এই হ'ব গাত এনেদৰে ডাঙৰকৈ বুটা বাছি দিয়া আছে আৰু এজোৰ আপোনালোকক দেখুৱাইছো মই সিল্ক কটনৰ এজোৰ বগা কালাৰৰ জোৰা কাপোৰযোৰ বহুত মৰম লগা ইয়াত গুণা আৰু পিংক কালাৰৰ সূতাৰে কাম কৰা আছে এয়া গাত সৰু বুটাৰে কাম কৰা আছে এইখন হ'ব মেখেলাখন আৰু ফুলৰ ডিজাইন কেইটা ইমান মৰম লাগিছে নহয় এয়া হ'ব সাইড পাৰি কেইটা দেখিছেনে ইমান মৰম লাগিছে আৰু এজোৰ আপোনালোকক হেখন মই দেখুৱাইছো কফি কালাৰৰ এজোৰ পিয়ৰ কটনৰ জোৰা আৰু ইয়াত সম্পূৰ্ণ ৰেড আৰু বগা সূতাৰে কাম কৰা আছে এইখন হ'ব চাদৰখনৰ আঁচলটো আৰু গাত সম্পূৰ্ণ সৰু বুটা বসা আছে যদি আপোনালোকক মই দেখুৱা আজি কাপোৰ কেজোৰ পছন্দ হৈছে তেন্তে জলদি আপোনালোকে স্ক্ৰিনত দিয়া নাম্বাৰত স্ক্ৰিনশ্বট মাৰি কন্টেক্ট কৰিব আজিলৈ আহো তেন্তে